এয়া মাটিৰ গুণ থকা মাটিৰ গোন্ধ লৈ আৰু এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। এয়া পথাৰত আলি দি আছোঁ। পথাৰৰ পৰা এটা ভিডিঅ' আৰম্ভ কৰিছোঁ। চাই থাকক ভিডিঅ'টো, ধামাকা হ'ব ধামাকা। আলি দি ভাগৰি গৈছোগৈ, অলপ বহি লৈছোঁ। অহা কালিলৈ ৰুবলৈ দিম আৰু কোনে কোনে ৰুবলৈ মন আছে আহিব, কোনে কোনে কঠীয়া বুকিবলৈ মন আছে, হাউৰি খাবলৈ মন আছে আহিব অহা কালিলৈ হাউৰি জলপান ওলাব, আপোনাৰ এনেকুৱা বটল ওলাব, এনেকুৱা অলপ কৰিয়াব লাগিব, খাবলৈ মজা লাগিব। গৰমটো চাইতো আৰু খাবলৈ ভাল লাগিব যেন পাইছোঁ। মজা মজা দিছ এচাত, মজা দি দিছ এচাত। নেখাবি দেই, মালটো অলপ কাঢ়া আছে ভাই, বেছি নেখাবি। গৰমত আৰু কি কৰিম, পানীকে খাই আছোঁ। বিয়েৰটো নায়েই পাবলৈ, পানীয়ে খাই আছোঁ আৰু নে ভাই কি বিয়েৰটো কালিয়ে খোৱা হ'ব আৰু না। ককাই শেষ কৰিলি নে? এতিয়া যাবগৈ লাগে আৰু নাখায়। এতিয়া পানী চানী খুলি লাহেকৈ ঘৰ মুখে হ'ব লাগিব আৰু সন্ধিয়াও হ'ল। এয়া এইজনে আলি দি আছে, এইজনে আলি দি আছে। এইজন জুম কৰি দেখুৱাই দিছোঁ। কালিলৈ ৰুবলৈ দিম আৰু এইবোৰ বোকা হ'ল আৰু কালিলৈ আমি ৰুবলৈ দিম। এয়া চক এয়া গৈ আছে। খেতি অকৰিলৰে মই, খেতি নকৰিলে খামে মই কি কৰি, নাই। কয়দৈ আলি দি আছে, বহুত দিনৰ পিছত লাগিছে কয়দৈ। কয়দৈ বহুত দিনৰ পিছত, আজি 5 বছৰ পিছত আমি আকৌ পুনৰ উভতি আহিছোঁ খেতি মাজলৈ। 5 বছৰ পিছত আকৌ আমি খেতি কৰিবলৈ ওলাই আহিছোঁ, আগবাঢ়িছোঁ। উপায় নাই, ৰাইজে নকৰে, গতিকে আমি নিজে কৰিবলৈ হাতে কামে লাগি আহিছোঁ আমি ককাই ভাই সকলো। গতিকে ভাতটোতো খাবই লাগিব ন। গতিকে গাইজ ভাল লাগিলে লাইক কৰিব। আপোনালোকক কওক, পথাৰত যদি পানীয়ে নাথাকে কি হ'ব? এইবোৰ পানী নহয় কি হয়? এইবোৰ পানী নহয় কি হয়? এইবোৰ কোনে কয় পানী নাই? আমাৰতো পানী খুলিব লাগিব ৰুবলৈ দিবলৈ। পানী খুলি আছোঁ আমি। এয়া দাদা পথাৰত লৈ পানী নোসোকালে ঘাঁহে ওলাই থাকিব গৈছে। আমি এতিয়া পানী খুলিবলৈ গৈ আছোঁ। আমাক পানী বেছি হৈছে, কাৰোবাক লাগে যদি লৈ যাব ৰাইজ। এয়া ভিডিঅ' কৰি আৰু যি কাম কৰিলোঁ আৰু পানী চানী খুলি কাইলৈ ৰুবলৈ দিম আৰু দ মাটি কাকজান, দ মাটি জপৰা জান, যদি আহে পানী বান, দলে টানি টানি পৰিবি যে ভাগৰি, শুনি মনি বুজিছনে ঐ। দিনাহঁতে ৰুলেই ৰাইজে। ৰুই মেলি আজৰি, আমাৰহে দেৰি হৈছে। দে উপায় পানীটো কাটি দে আৰু শুকাবলৈ, ৰাইজে ৰোৱালৈ যাওকগৈ অকণমান। ঠিক, ভিডিঅ'টো ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰি জনাবচোন কোন কোন কালিলৈ হাঁৰিয়া খাবলৈ আহে।